যে আমি সেই প্ৰজেক্ট আজি BTC হোৱাৰ পিছত BTCৰ উন্নয়নৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ পৰা যিটো 500 কোটি প্ৰথম চুক্তি অনুযায়ী পাইছিলে 500 কোটি খৰচ হোৱাৰ পিছত পুনৰ আমাৰ হাগ্ৰামা মইনাৰী ডাঙৰীয়া নেতৃত্বত BTC বহুত আৰু আন্তঃগাঁথনি কৰিব লাগে বুলি কোৱাত আমাক আৰু 5 বছৰৰ কাৰণে 250 কোটি টকা দিছিলে আৰু সেই 250 কোটি টকাৰ পৰাই এই 41 কোটি টকাত এই টেক্সটাইল পাৰ্ক প্ৰজেক্টখন BTC তৰফৰ পৰা কৰিবলৈ লোৱা হৈছিলে আৰু সেই হিচাপে আজি ইয়াৰ আন্তঃগাঁথনি সম্পূৰ্ণ হৈ গ'ল এতিয়া এই আন্তঃগাঁথনি সম্পূৰ্ণ হোৱাৰ পিছত ইয়াত কি পৰিকল্পনা আছে এই বিষয়ত ব্ৰফেডে কৈ গৈছে আৰু মই আশা ৰাখিছোঁ এজ পাৰ প্ৰজেক্ট আৰু যিটো এটা ভৱিষ্যতৰ কাৰণে প্লেনিং কৰা হৈছে সেই মতে আমি যাতে অতি শীঘ্ৰে এইটো ইয়াত কাৰ্যকৰী কৰিব পাৰোঁ আৰু সেই টেক্সটাইল পাৰ্কখন আমি যাতে শীঘ্ৰে ব্যৱহাৰ কৰিব পাৰোঁ তাৰ কাৰণে আমি চিন্তা কৰিব লাগিব আজি যিখিনি মেচিনাৰী ইয়াত আনি থোৱা হ'ল সেয়া যদি আমি কালি পৰহিৰ পৰা ব্যৱহাৰ নকৰোঁ এই মেচিনাৰী 6-7 মাহৰ পিছত বিকল হৈ যাব আজি যদি ইয়াত বিভিন্ন প্ৰজেক্টৰ আণ্ডাৰত আহি যদি কামবিলাক আৰম্ভ নহয় ইয়াৰ দৰ্জা কি ভাঙি যাব যদি মানুহে নাথাকে ইয়াৰ প্ৰটেকশ্যনটো নহ'বগৈ এইটোহে এতিয়া আমি চিন্তা কৰিব লাগিব তাৰপিছত হেণ্ডলুম এণ্ড টেক্সটাইল ছেক্টৰত BTC অঞ্চলত কি হৈছে কি হোৱা নাই চব তেখেতে বিস্তাৰিতভাৱে কৈ গৈছে আৰু সেইটোৱে সঁচা যে আজি হেণ্ডলুম এণ্ড টেক্সটাইলত আমাৰ বহুত উন্নত হ'ল আমাৰ মানে কি কয় ব্ৰাফেটটো বহুত কৰিছে ব্ৰাফেট বহুত কৰিছে আৰু তেখেতে অলৰেডি কৈ গৈছে যে কমন ফেচিলিটি চেণ্টাৰ সেইবিলাক কাপোৰ বোৱা কিবা কিবি কৰাৰ পৰা আৰম্ভ কৰি সেল্ফ হেল্প গ্ৰুপ কৰি কেনেকুৱা কি কৰিব পাৰে সেইটোৰ কাৰণে কমন ফেচিলিটি চেণ্টাৰ আজি গোটেই BTC অঞ্চলৰ প্ৰত্যেকটা ডিষ্ট্ৰিক্টত অলৰেডি কাম চলি আছে চেংচনটো কেতিয়াবাই হৈছে আৰু কাম কাজ এতিয়া চলি আছে এতিয়া আমি সেইবিলাক যদি গুৰুত্ব সহকাৰে লৈ আমাৰ নিবনুৱা ল'ৰা ছোৱালীক যদি তাত আমি নিয়োগ কৰোঁ তাত যদি আমি সোমাই নিদিওঁ এইবিলাক কাম কৰাত যদি আমি অলপ উৎসাহিত নকৰোঁ তেতিয়াহ'লে বিভাগীয়ভাৱে বা চৰকাৰীভাৱে যিমানে যি প্ৰগ্ৰেম নলওঁ আমাৰ BTC অঞ্চলত কোনো মানুহৰ লাভালাভ নহ'ব আজি কেন্দ্ৰীয় চৰকাৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যোৱা 5 বছৰ অকল এই ছেক্টৰ নহয় আমাৰ ছ'চিয়েল ছেক্টৰত ভাৰতবৰ্ষৰ প্ৰত্যেকটা নাগৰিকৰ ব্যক্তিগত লাভালাভৰ কাৰণে বিশেষকৈ দুখীয়া মানুহক দৃষ্টি ৰাখি ফেলে বহুত আঁচনি লোৱা হৈছে আৰু সেই আঁচনিবিলাক আজি ৰূপায়ণ হৈ আছে কিন্তু আমাৰ BTC অঞ্চলত আমি সেই আঁচনিবিলাকৰ প্ৰতি আমাৰ দায়িত্বশীল ব্যক্তিসকলে গুৰুত্ব প্ৰদান কৰা নাই আৰু সেইটোৱে যদি হৈ যায় তেতিয়া আমি যিমানে আন্দোলন নকৰক যিমানে কাকবা গালি নিদিয়ক BTC অঞ্চলৰ ৰাইজত ভাৰতবৰ্ষৰ প্ৰত্যেকজন নাগৰিকৰ উন্নয়নৰ কাৰণে চৰকাৰে যিমানে পৰিকল্পনাৰ আধাৰত আঁচনি আৰু প্ৰগ্ৰাম নলওক কিয় এই বাক্সা জিলা মাত্ৰ নহয় BTC কোনো লাভালাভ নহ'ব আমি থাকি যাম এই কথাটো আমি চিন্তা কৰিব লাগিব যোগেশ দেউৰী ডাঙৰীয়া সেইফালে বহি আছে সিল্কৰ ক্ষেত্ৰত আমাৰ BTC তেখেতে ইণ্টাৰনেশ্যনেল লেভেলত যেনেকৈ এই মাত্ৰ আমাৰ পাটগিৰি ডাঙৰীয়া কৈ গৈছে কিমান ওপৰলৈ হৈ গ'ল আৰু গোটেই ভাৰতৰ তালিকা যদি চাই মই ভাবোঁ 20জন সিল্কৰ এক্সপাৰ্ট আৰু হেণ্ডলুম টেক্সটাইলৰ এক্সপাৰ্টত ৰাণা পাটগিৰি আৰু যোগেশ দেউৰী ডাঙৰীয়াৰ নাম আহি যাব যিটো আমি চিনি নাপাওঁ যিটো আমি নাজানো যাক আমি মূল্য নিদিওঁ বুজি পালে না তাক দিব পদ্মশ্ৰীটো মই দিব পাৰিলেতো দিম নাই আমি BTCৰ পৰা দিব লাগে আচলতে BTCৰ পৰা কোনোবা মানে চাইডত হয়তো ক'ব পাৰে সেই কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনিত বহুত টকা আছে তাৰ কাৰণেহে কৰিছে কিন্তু চাব এই দুইজন মানুহ নহ'লে সিল্ক আৰু মানে আপোনাৰ হেণ্ডলুম টেক্সটাইল আৰু আপোনাৰ হেণ্ডিক্ৰাফ্ট এই গোটেইটো আপোনাৰ পৰি যাব চব কাৰণ মোৰ অভিজ্ঞতা আছে মই যেতিয়া বিয়া দিন আছিলে ইলেকশ্যন হাৰিছিলোঁ তেতিয়া অসম চৰকাৰে মোক আৰ্ট ফেডৰ চেয়াৰমেন হিচাপে নিয়োগ কৰিছিলে এই আৰ্ট ফেডে আজিৰ ইয়াত ব্ৰফেড BTC এৰিয়াত আৰু আজি MD ৰাণা পাটগিৰি ডাঙৰীয়া তেখেতে মেনেজিং ডাইৰেক্টৰ আছিলে মই যেতিয়া চেয়াৰমেন আছিলোঁ আৰু তেখেতৰ লগতে মইতো এনেই হাৱাত আৰু বুজি পাইছে মেইনটো তেখেত গোটেই হেণ্ডলুমৰ ক্ষেত্ৰত চবতকৈ অসমত অভিজ্ঞ ব্যক্তি এতিয়া কোনোবা হেণ্ডলুম ক্ষেত্ৰত
কাম কৰাটো মই বেয়া পাব সবতকৈ অভিজ্ঞ ব্যক্তি গোটেইটো কথা জানা আৰু কেনেকৈ সেইটো আমি ডেভেলপ কৰিব পাৰোঁ আৰু সেইটোৰ দ্বাৰা আমাৰ মানুহে স্বাৱলম্বী কেনেকৈ হ'ব পাৰে অকল অসমৰ ৰাণা পাটগিৰি আছে আৰু পিছত নাই গতিকে তেখেতৰ দ্বাৰাই আৰ্টপেডত থাকোঁতে মই বহুত কথা জানিছোঁ এই ছেক্টৰত আৰু এই ক্ষেত্ৰত আমাৰ চৰকাৰখন কোনো গুৰুত্ব প্ৰদান নকৰে আজিও হয়তো মই ইয়াত কম ব্ৰফেটে যিমান কৰিছে তাত হেণ্ডলুম এণ্ড টেক্সটাইল বা BTC গভৰ্ণমেণ্টে কোনো সেইটো নজৰ ৰখাই নাই আৰু ছাপৰ্ট কিমান কৰিছে কৰা নাই মই নাজানো হয়তো চেণ্ট্ৰেলৰ যিখিনি আমি প্ৰজেক্ট পাইছোঁ সেইটোৰ দ্বাৰাহে সেইটো কৰি আছে যদি আমি ষ্টেটৰ প্লেন ফাণ্ড আৰু লগাই ফালে আমি যদি আৰু তেওঁলোকক সহায় কৰোঁ এই ছেক্টৰ আমি কিমান ডেভেলপ কৰিব পাৰোঁ এতিয়া আমি জুখি মাতি চাম হেণ্ডলুম এণ্ড টেক্সটাইলত প্ৰত্যেকটা ডিষ্ট্ৰিক্টত আমাৰ কি বিপণী আছে কিমান কি প্ৰজেক্ট আছে আৰু প্ৰফিটত কিমান আছে এইটো যদি আমি চাই যাওঁ তাতে আমি দেখিবলৈ পাওঁ যে হেণ্ডলুমটো প্ৰফিটৰ দ্বাৰাহে চলি আছে হেণ্ডলুম ডিপাৰ্টমেণ্টৰ দ্বাৰা চলা নাই ডাইৰেক্ট উইভাৰ্ছবিলাকৰ লগত সম্পৰ্ক আছে ব্ৰফেট উইভাৰ্ছৰ লগত আমাৰ হেণ্ডলুম ডিপাৰ্টমেণ্ট নাই আমাৰ মছলপুৰৰ হেণ্ডলুম ডিপাৰ্টমেণ্টৰ ট্ৰেইনিং চেণ্টাৰ নাছিল জানো এটা এইটো BTC হোৱাৰ আগতে আছিলে BTC হোৱাৰ পিছত আজিৰ দিনটোত মই ভাবোঁ ইয়াত এটা যিটো আজিৰ দিনটোত আপোনাৰ পলিটেকনিকবিলাকত মানে চাৰ্টিফিকেট কোৰ্চ প্ৰদান কৰে এই হেণ্ডলুম ট্ৰেইনিং চেণ্টাৰ BTCৰ আণ্ডাৰত মছলপুৰত আজি পলিটেকনিক টাইপৰ চাৰ্টিফিকেট কোৰ্চ তাত কৰিব পৰা হ'লে হয় কিন্তু আমাৰ নাইকিয়াই হ'ব গৈছে কিহৰ কাৰণে আমি গুৰুত্ব প্ৰদান কৰা নাই গতিকে সেইটোৰ কাৰণে মই অনুৰোধ কৰিছোঁ সেইটোৱেই আমাৰ ভৱিষ্যতটো কাৰণ আমি সেইটোৱেই জানো আমাৰ তেজত সেইটোৱেই আছে কোনো স্কুলত নপঢ়াকৈ কোনো ITI নোযোৱাকৈ কোনো এক্সপাৰ্টে নিশিকোৱাকৈ আমাৰ মা বাই ভনী চব নিজে নিজে সেইবিলাক জানে আৰু ইয়াতকৈ ডাঙৰ স্কিল কি থাকিব পাৰে আমাৰ কাৰণে আমি কাপোৰ বব জানো আমি কত ট্ৰেইনিং লোৱা নাই কাপোৰ ববৰ কাৰণে কি কি যিখিনি বস্তু লাগে আজিলৈকে আমাক কোনো টেকনিক্যাল মানুহবিলাকে বনাই পালে কোনো চৰকাৰে ক'বাত ইটো ইণ্ডাষ্ট্ৰী বহাই প্ৰডাকশ্যন কৰি তাত খাল আজিলৈকে আমাক হোল্ডিং টাইপত ইফালৰ পৰা ইফালে লৈ যায় কাপোৰ বব পৰা কৰি দিয়া নাই নিজে তামোল গছ বাঁহ গছত ইমান ক'বাত মহিলা মানুহে নিজে কাটি লয় তাত চালটো বহাই লয় তাতে আমি কাপোৰ বওঁ এই মানুহখিনিক যদি আৰু আমি অলপ কিবা এটা ছাপৰ্ট কৰিব পাৰোঁ নেকি টেকনিকেল ছাইডত তো সেইটো যদি আমি BTCৰ হেণ্ডলুম ছেক্টৰে যদি কাৰোবা IITৰ দায়িত্ব দি পেলে ভাল এটা ডিজাইনৰ তাত খাল যদি আমি বনাব পাৰোঁ যিটো ফল্ডিং কৰিও লৈ যায় গুৱাহাটীত এক ৰাতি থাকিলে তাতেও আমি যেন গামচা বব পাৰোঁ বুজি পালে না বাক্সাত যাহাতে লগত যায় কাৰণ আমি চবেই কাপোৰ বব জানো তেতিয়াহ'লে আমাৰ ইকনমি কি হ'ব পাৰে আমি যিটো জানো সেইটোৱে শিকিব লাগে আজি স্কিল ট্ৰেইনিং চেণ্টাৰত চাব আমাৰ কোনো উইভাৰ্ছক ট্ৰেইনিং দিয়াৰ কাৰণে প্ৰায় কোনো চেণ্টাৰত ব্যৱস্থা নাই আৰু আমি কি শিকি আছোঁ কম্পিউটাৰৰ চাকৰি কিমানটা পাব অফিচ এখনত কেইখন কম্পিউটাৰৰ কাম হ'ব কমাৰ্চিয়েলি আপুনি কম্পিউটাৰ কিমান কৰিব কিন্তু কম্পিউটাৰ চবতে কম্পিউটাৰ কোৰ্চ মানে যিটো আছে এমব্ৰইডাৰী এই ৰুমালত মানে এমব্ৰইডাৰী উঠাই থাকিলে আমাৰ পিছত কোনে ব্যৱহাৰ কৰিব বাহিৰত ছাপ্লাইৰ কাৰণেতো আমি কৰা নাই কিছুমান বস্তুবিলাক যিটো আমি বাহিৰত যাব লাগিব চিলাই আমি শিকি আছোঁ আৰু আমি যাব লাগিলে বেংগলৰ ক'ৰবাত কোম্পানী গৈ ইয়াত চিলাইৰ কাম পাব 8-10 হাজাৰ টকা পাব আৰু ঘৰৰ পৰা দূৰত গৈ তাত থাকি ঘৰ ভাড়া যদি থাকিব লাগে যদি ইণ্ডাষ্ট্ৰীলৈকে অহা যোৱা কৰিব লাগে মাহত 5-6 হাজাৰ টকা খৰচা হৈ যায় অকল 4 হাজাৰ টকা বাচি যায় আকৌ পলাই আহি ঘৰতে বহি থাকে এইটো হ'ল আমাৰ স্কিল ট্ৰেইনিং কিন্তু এই যে আমাৰ ছেক্টৰ হেণ্ডলুম আৰু টেক্সটাইল হেণ্ডলুম আৰু টেক্সটাইল একে বস্তু নহয় জানো হেণ্ডলুম বুলি ক'লে হাতেদি কৰিলে হ'ল বাকী যত কাপোৰ কানি মেচিন দি বনালে এইটো টেক্সটাইল হৈ গ'ল এইটো অলপ সহজভাৱে যদি বুজাই দিয়ে কেতিয়াবা টেক্সটাইলটো আমাৰ নহয় নেকি বুলি ভাবোঁ আমি হস্ত তাঁত আৰু বস্ত্ৰ মানে প্ৰত্যেক কাপোৰটোৱে বস্ত্ৰ নহয় জানো আমি যিটো পিন্ধন বৰণ কৰোঁ গতিকে এই
কাপোৰ কানি উৎপাদনৰ ক্ষেত্ৰত আমি এক্সপাৰ্ট আৰু সেইটো আমি তেনেকৈ আমাৰ মানুহক সহযোগ কৰি পেলাই ডেভেলপ কৰিব পাৰে এই কথাটো চিন্তা কৰিলে আৰু কোনো সমস্যাই নাই আমাৰ চিল্কৰ ক্ষেত্ৰত বহুত ডেভেলপ হৈছে আৰু যদি তেখেতসকলক সহযোগ কৰে যিসকলে এক্সপাৰ্ট আৰু তেওঁলোকৰ লগত যদি 10জন মানুহক আৰু আমি এক্সপাৰ্ট কৰিব পাৰোঁ চৰকাৰ নালাগে নিজে নিজে আমি সেই চেক্টৰটো চলাব পাৰিম গতিকে এইখিনি কথা তো আজি এইটো হৈছে মই শুনিছোঁ PWD ডিপাৰ্টমেণ্টৰ ঠিকাদাৰে আজি হেণ্ডঅভাৰ কৰিব কিন্তু এছপাৰ আমাৰ প্ৰজেক্ট মতে ইয়াৰ কনষ্ট্ৰাকশ্যনটো হৈছে না নাই কাৰণ এই আৰ্ট ফিলিংটোকে মই বাইদেউক কৈ আছোঁ এই আৰ্ট ফিলিংটো ক'ৰবাত পুখুৰীৰ নিচিনা পানী থাকিব ক'ৰবাত ওখ আছে এইটো এটা অলপ বিউটিফিকেশ্যন সমানকৈ আৰ্ট ফিলিংটো হ'ব নালাগিছিল জানো ক'ৰবাত ইটা চিটা ওলাই আছে কালি পৰহি সিটো ভাঙি যাব অকণমান সেইবিলাকক যদি আমি অলপ ঠিক থাকোঁ ইমান ধুনীয়া সম্পত্তি আৰু য'ত আমাৰ ভৱিষ্যত হেণ্ডলুম ছেক্টৰটো আমি কল্পনা কৰিছোঁ ইমান ধুনীয়া ধুনীয়া প্ৰজেক্টৰ কথা কৈছে সেয়া যদি হ'ব লাগে সেই আন্তঃগাঁথনিখনো ঠিক হ'ব লাগিব গতিকে সেইটো যেন চোৱা চিতা কৰে কাৰণ কালি প্ৰজেক্টটো কমপ্লিট কৰি কৰিব কালি AG আহিব চাব এইটো চাবলৈ আহিব কেইটামান অবজেকশ্যন দিব আপোনাৰ গভৰ্ণমেণ্টে পাব ডনাৰ মিনিষ্ট্ৰী আহিব আৰু চাব কমপ্লিট কেনেকৈ হ'ব এইটো নাই উমুক নাই তুমুক নাই এইবিলাক BTCত বহুত হৈছে প্ৰব্লেমটো সেইটো যে নহয় মই চৰকাৰকো মানে অনুৰোধ কৰিছোঁ যদিও আজি টেক অভাৰ কৰে তথাপিও কণ্ট্ৰাক্টৰৰ লগত বাকী যিখিনি ইয়াত কাম বাকী আছে এয়া যে 2 মাহমানত সম্পূৰ্ণভাৱে ক্লিয়াৰ কৰি দিয়ে নহ'লে ব্যৱহাৰযোগ্য নহ'ব আৰু বদনাম কি দিব আমাকহে দিব যে আপোনালোকে টেক্সটাইল কিবা কৰিছে দেখোন একদম পুখুৰীৰ নিচিনা মাছে মানে ধৰিব পাৰে বুজি পালে তেতিয়া কি হ'ব কথাটো গতিকে সব বস্তুক আমি দায়িত্ব দিব লাগিব আমি শিপিনীসকলক ইয়াত পেলাই দিলে নহ'ব তেওঁলোকে থাকিব পৰা পৰিৱেশ ইয়াত হ'ব লাগিব যিখিনি প্ৰজেক্ট ইয়াত ইমপ্লিমেণ্ট হ'ব ইয়াত মানুহ থাকিব এই জাগাখন সব দিশৰ পৰা থাকিবলৈ যোগ্য হ'ব লাগিব এতিয়া কালি পৰহিৰ পৰা আমি প্লেণ্টেশ্যন ইয়াত ল'ব লাগিব বাকী মিনিমাম এই বস্তুটো যাতে চোৱা চিতা কৰাও হয় কোনোবা সৰু সুৰা যি এজেঞ্চি আছে আমি কালিৰ পৰা কাম আৰম্ভ কৰিবলৈ ক'ব লাগিব নহ'লে এইটো কোনে দায়িত্ব দিব মানে ডিউটি দিব কোনেও ডিউটি দিব নোৱাৰে গতিকে এই সম্পত্তি যাতে নষ্ট নহয় বিভাগীয়ভাৱে মই অনুৰোধ কৰিছোঁ যে সেয়া যেন আজিৰ পৰা যি অপেন কৰিলে সঁচাকৈ 6 মাহমানত কিবা এটা ইয়াত মানে আপোনাৰ কাম আৰম্ভ হয় ৰাইজে দেখিবলৈ পায় এইটো মই তেখেতসকলক অনুৰোধ কৰিছোঁ সেয়া হ'লে আমি সুখী হ'ম গতিকে আৰু দীঘলীয়া বক্তব্য ৰাখিবলগীয়া নাই বহুত আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ আঁচনি আছে আমাৰ মানে টেক্সটাইল ছেক্টৰত চিল্ক আৰু এয়া হেণ্ডলুম এইবিলাকতো সব বহুত আঁচনি আছে আৰু সেই আঁচনিবিলাক আহি থাকিব গতিকে এই ক্ষেত্ৰত আমাৰ সজাগ মানুহখিনিয়ে সম্পৰ্ক ৰাখি পেলাই নিজৰ এৰিয়াৰ ল'ৰা ছোৱালীবিলাকক সেই আঁচনিৰ লগত কেনেকৈ জড়িত কৰিব পাৰে সেইবিলাক যাতে সবে দায়িত্ব লয় আৰু সেইটো দায়িত্ব ল'লে আমি সেই ছেক্টৰৰ দ্বাৰাই প্ৰায় আধা আদি মানুহক কৰ্ম সংস্থাপন দিবলৈ সক্ষম হ'ম আৰু ইয়াৰ দ্বাৰা আমি অৰ্থনৈতিকভাৱে আমি উন্নত হ'ব পাৰিম আমাৰ কাউন্সিলখনক যথেষ্ট ৰেভিনিউ আৰ্ণ কৰিবলৈ সক্ষম হ'ব গতিকে